হলো খোৱা প্ৰাথমিক বিদ্যালয় আলোকৰ পথ দেখুৱাই যায় জ্ঞানৰ পোহৰে জীৱন সজায় আমাৰ বিদ্যালয় গৌৰৱৰ ঠাই ক্লাষ্টাৰৰ অলখোৱা প্ৰাথমিক বিদ্যালয়ৰ পৰা বন্ধু বিদ্যালয় ৰূপায়তী 14 নং LP স্কুলত আমি সৰু উপহাৰ লৈ গৈ আছোঁ। আজি আমাৰ কাৰ্যসূচী মতে শিক্ষক সলনা সলনি আৰু ছাত্ৰ ছাত্ৰী সলনা সলনি কাৰ্যসূচী আছে। আজি আমি আমাৰ ক্লাছ 5ৰ ল'ৰা ছোৱালী লৈ আমাৰ বাইদেউ শ্ৰীমতী ৰূপা বাইদেউ 14 নম্বৰ LP স্কুলত যাব আৰু তাত পাঠদান দিব আৰু তেওঁৰ ৰূপাই 14 নম্বৰ LP স্কুলৰ পৰা আমাৰ বাইদেউ ইয়ালৈ আহিব। এইখিনি আমাৰ আজি কাৰ্যসূচী। আমাৰ বিদ্যালয় জীৱনৰ মূল কথাখিনি শিকি আমাৰ বিদ্যালয় গৌৰৱৰ থাকো মিলি জুলি হলো খোৱা প্ৰাথমিক বিদ্যালয় আলোকৰ পথ দেখুৱাই যায় জ্ঞানৰ পোহৰে জীৱন সজায় আমাৰ বিদ্যালয় গৌৰৱৰ ঠাই নতুন জগতত হব মানৱতাৰ জয়গান জিলিকি থাকিব হলো খোৱা শিক্ষাগুৰুক সেৱা জনাই সকলো খোজে খোজে আগুৱাই আজি আমাৰ বিদ্যালয়ৰ ৰূপাই চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত বন্ধু বিদ্যালয় হয় হালখোৱা প্ৰাথমিক বিদ্যালয়ৰ আমাৰ বাইদেউ ৰূপা বাইদেউ আহিছে বন্ধু হয় লগতে আমাৰ ক্লাছ 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ইয়াত আহিছে ক্লাছ ল'বলৈ আমি আজি ধুনীয়াকৈ দিনটোৰা ক্লাছ চলাম ক্লাছ কৰিম ল'ৰা ছোৱালীৰ লগত আনন্দৰে খেলা ধূলাও কৰিম দিনটো পাৰ কৰিম এই আমাৰ বন্ধু বিদ্যালয় হৈ আমাক তামোলখন আগবঢ়াইছে লগতে আমাৰ কাৰণে উপহাৰো আনিছে বন্ধু বিদ্যালয় এটি সৰু সৰু উপহাৰ টোপোলা আনিছে এটা লগতে এফেলেণ্টে এটি লেমু আনিছে ভাল লাগিব আজি দিনটো আমি অতি আনন্দৰে উলহ মালহেৰে দিনটো পাৰ কৰিম আমাৰ বিদ্যালয় গৌৰৱৰ ঠাই গানো গাব হয় না আৰু বাইদেউ কিবা উপহাৰ লৈ আহিছে তোমালোকৰ কাৰণে কিবা এটা গিফ্ট লৈ আহিছে চবকে দিব তোমালোকৰ লগানে হলো খোৱা প্ৰাথমিক বিদ্যালয় আলোকৰ পথ দেখুৱাই যায় জ্ঞানৰ পোহৰে জীৱন সজায় আমাৰ বিদ্যালয় গৌৰৱৰ ঠাই আগবাঢ়ো আমি মিত্ৰতা সমতা মমতাৰে হাতে হাত ধৰি আশাৰ চাকিৰে জ্ঞানৰ পোহৰে আমাৰ বিদ্যালয় গৌৰৱ মন্দিৰ হলো খোৱা প্ৰাথমিক বিদ্যালয় আলোকৰ পথ দেখুৱাই যায় জ্ঞানৰ পোহৰে জীৱন সজায় আমাৰ বিদ্যালয় গৌৰৱৰ ঠাই
আপেল গাজৰ জিৰা এইবিলাক আমি জংঘলত পাওঁ হয় নহয় ঘৰত আমি কি পাওঁ কুকুৰ ছাগলী গৰু মেকুৰী কুকুৰা এইবিলাকে পাওঁ কিন্তু বনত গ'লে আমি এইবিলাক পাওঁ হয় নহয় এতিয়া তোমালোকক মই এটা দেই ভগ্নাংশ প্ৰকাশ কৰা শিকাম ভগ্নাংশ প্ৰকাশ কৰা মানে হ'ল ভাগ কৰাটো দুভাগ কৰাটো এই ইয়াত দুটা ভাগ আছে দুভাগত আমি ৰং কেই ঘৰত কৰিছো একটা ঘৰত ৰং কৰিছো হয় নহয় এটা ঘৰত দুভাগত কিমান হ'ব ইয়াত কেইটা ঘৰ আছে চাৰিটা ঘৰত কেইটা ঘৰত ৰং হৈছে দুইটা এই চাৰি ভাগৰ কিমান হ'ব চাৰি ভাগৰ 2 হ'ব ঠিক তেনেকুৱা আমি ইয়াত তোমালোকক বাজি দিছো 10 ভাগৰ 5 মানে তোমালোক ঘৰ কেইটা বনাব লাগিব 10টা কেইটা বনাব লাগিব 10টাৰ 5টা কি কৰিব লাগিব ৰং লগাব লাগিব হয় না কালাৰ কৰিব ৰং লগাবা তাতে 10 ভাগৰ 5 হ'ব হয় না 2 নম্বৰ দিছো তোমালোকক 6 ভাগৰ 4 কিমান আছে 6 ভাগৰ 4 6টা ঘৰ বনাই 4টা ঘৰ কৰিবা ৰং লগাব লাগিব পাৰিবানে নিজে ধুনীয়াকৈ কৰিবা নোৱাৰিলে বুজি নাপালে মোক ক'বা দেই ধুনীয়াকৈ নাম্বাৰ দিবা কৰা যাদু মন্ত্র আছে এতিয়া যে তোমালোকক মই বুজালো এইখিনি বুজি পালা নহয় এইখিনি মই যে তোমালোকক বুজালো ইয়াৰ পৰা মই তোমালোকৰ কাৰণে এটা TLM লৈ আহিছো বুজি পাইছা TLM মানে এইটো এনে কেনেকুৱা লাগিছে তোমালোকৰ ধুনীয়া লাগিছে এতিয়া আমি ইয়াৰ পৰা বুজাম দেই মই তোমালোকক কৈ যাবা এতিয়া এইটো কি লিখা আছে ইয়াত আৰু এটা
জয়গান ক যোগ আ আমি পাইছিলো নহয় হলো মই পঢ়াই যোৱা নাছিলো জানো ক যোগ আ কি হ'ব জনাই সকলো খোজে কত আকাৰে আ এতিয়া বুজাব চাবা দেই মই এতিয়া বুজাই দিম এইটো হয়নে নহয় এইটো কত আকাৰে কা হয়নে নহয় হয় দাদা আকাৰৰ পাছত কি আহে কি চিন আহে হলো খোৱা হস্ৰই আহে এতিয়া হস্ৰই আহিব চাবা দেই এটা হস্ৰই কাৰ হয়নে নহয় হস্ৰই কাৰ তো এতিয়া আমাৰ বিদ্যালয় গৌৰৱৰ এতিয়া এইটো কি বুলি নাম কৰিবা এইটো কি লাগে হস্ৰই কাৰে কি তাৰপিছত কি চিন আহিলে চিৰদিন হস্ৰই পাছত দীঘল এইটো কি বুলি নাম কৰিবা প্ৰাথমিক দীঘল কাৰে কি পথ দেখুৱাই যায় জ্ঞানৰ পোহৰে বুজি পাইছানে ভালকে আমাৰ দীঘল পাছত গৌৰৱৰ হচৌকাৰ আহিলে হয়নে হচৌ কি আহিব হচৌকাৰে হচৌকাৰে জীৱন সজা এটা কুকুৰ আমাৰ কুকুৰত কি চিন লাগিব হচৌকাৰ লাগিব নে নালাগে হচৌকাৰে কুকুৰ কি হয় কুকুৰ হয়নে এতিয়া হচৌ পাছত কি আহে দীঘল হলে কি হ'ব কত দীঘৌকাৰে কু তাৰপিছত ৰিকাৰ কত ৰিকাৰে কি হ'ব ৰি কত ৰিকাৰে ৰি তাৰপিছত এটা কি কি চিন হয় এটা একাৰ কত একাৰে কি হ'ব কত একাৰে দেখি পাইছা না তোমালোকে কত একাৰে এ কত একাৰে এ তাৰপিছত কত ঐকাৰে ঐ কত ঐকাৰে ঐ তাৰপিছত কত ঔকাৰে উ তাৰপিছত কত ঔকাৰে ঔ হ'ল শেষ হ'ল নাই এতিয়া এতিয়া শেষ হৈ গ'ল আমাৰ এইটোতো এতিয়া শেষ হৈ গ'ল আৰু নোলায় হ'ল ইমানেই এটা বুজি পালা ভাল লাগিলে নাই এইটো তোমালোকে পাৰিবা নাই বনাবলৈ এনেকুৱা পাৰিবা ন পঢ়িবা ভালকে পঢ়িবা দেই তোমালোকক লিটাৰৰ ওপৰত শিকাম ইয়াত চাই পাইছানে কি আছে লিটাৰৰ কাৰণে যিটো লিকুইড বস্তু জুখিবৰ কাৰণে থোৱা আছে ধৰি লওক তোমালোকক আলু আমি ইয়াত নাবিব পাৰিম নেকি জুখিব পাৰিম বেঙেনা গাজৰ পানী পাৰিম নাই গাখীৰ এই লিকুইড বস্তুবোৰ আমি এইবোৰত জুখিব পাৰিম হয় নহয় কিমান লিটাৰ আছে কিমান মিলিলিটাৰ আছে তুমি আহা লৈ আছা চাওঁ কিমান হেৰি আছে ইয়াত চোৱা তুমি কিমান আছে ইয়াত 25 কিমান আছে 25 আছে না এইটো কিমান হয় 50 মিলিমিটাৰ ইয়াত 75 আছে তুমি 25 গ্ৰাম ইয়াত পানী ভৰোৱা আছে ইয়াত ইয়াত ইমান ইমানটো আহিব বেছি হ'ল না অলপ কম কৰিম এতিয়া ঠিক আছে 50 আছে ন ইয়াত কিমান আছে কিমান আছে 25 50 আছে 50 আছে তুমি চোৱাচোন কিমান আছে ইয়াত কিমান আছে 50 আছে না তুমি আহা তুমি আহা ইয়াত কিমান আছে তাৰপিছত 150 তাৰপিছত 200 আছে তুমি 200 লৈ বলো হৈছে না বেছি হৈ গ'ল
দুখ হৈছে ন হৈছে না দুখ হৈছে দুখটো হ'ল না এনেকুৱা আমি লিকুইড বস্তু পানী যিটো আছে পানী হওক গাখীৰ হওক হয় নহয় তেল হওক আমি এনেকা হেৰিতে জুখো হয় নহয় জুখিব পাৰিম এইটো লিটাৰ আমি লিটাৰ বুলি ধৰো লিটাৰ মিলিলিটাৰ এবোৰত আমি জুখিব পাৰো হয় নহয় গাখীৰ হওক আমি এইবিলাক কিমান লিটাৰ আছে 1 লিটাৰ আছে আধা লিটাৰ আছে জুখিব পাৰো তেল হওক পেট্ৰল হওক আমি এনেকা হেৰিতে জুখিব পাৰো বুজিলানে পাৰিছো তুমি জুখ দেখি পাইছে নে হ্যাঁ মণিমালা হয় না ইয়াৰ পৰা মই তোমালোকক ত্ৰিভুজৰ আকৃতি দেখাব পাৰিম এইটো আহিলে ধৰাচোন তুমি এইফালে ধৰা তুমি এইফালে ধৰা মই এইফালে ধৰিলো এই কোণীয়া হ'ল এইটো এই কোণীয়া হ'ল এই কোণীয়া হ'লে কি হয় ত্ৰিভুজ তিনটা কোণ আছে কেইটা কোণ আছে তিনটা কোণ তিনটা কোণ থকা ত্ৰিভুজ বুলি কয় হয় নহয় এতিয়া চোৱা তুমি এইফালে ধৰাচোন এইফালে ধৰা তুমি আহা ইয়াত ধৰা এতিয়া কেইটা কোণ হ'ল এই কোণীয়া হ'ল এতিয়া কি হ'ল এইটো কি বুলি কয় আকৃতিটো বৰ্গ বুলি কয় যিটো চাৰি কোণীয়া থাকে তাক বৰ্গ বুলি কয় হয় নহয় আৰু কি কৰিব পাৰি ইয়াত যোগ কৰিব পাৰি না যোগ কৰিব পাৰি না ইয়াত পাৰি ন ইয়াত আমি যোগ কৰিব পাৰো ইয়াত চোৱাচোন কেইটা আছে গণি চোৱাচোন কেইটা আছে কেইটা আছে দহটা আছে এতিয়া এইটো চোৱা ৰঙাটো কেইটা আছে গণি কৰা এই বগাটো আর রঙাটো সব মিলাই কেইটা হ'ব 20টা কেইটা হ'ব 10টা কেইটা হ'ব 20টা এতে আছে 10 আর রঙাটো কেইটা আছে 10 কেইটা হ'ব 20 হ্যাঁ 10 যোগ কৰি 20 হ'ল হয় নহয় এত যোগ কৰিব পাৰি নাই যোগ কৰিব পাৰি নাই ইয়াত কোৱা কেইটা আছে গন্তি কৰা 8টা কেইটা আছে 8টা যদি মই 4টা ইফালে কৰি দিলো এতে কেইটা থাকিব ইয়াত 4টা কেইটা থাকিব 4টা কমি গল ন কমি যোৱাটো বিয়োগ বুলি কয় হয় না ইয়াত আমি যোগ কৰিব পাৰো বিয়োগ কৰিব পাৰো আৰু আমি ত্ৰিভুজৰ আকৃতি কৰিব পাৰো হয় না ইয়াত টোটেল কিমান আছে গণনা কৰিব পাৰো হয় না কেইটা আছে তুমি গতি কৰিছিলা নেকি কৰিছিলা হেইটা ঠিক আছে পাইছো দেই ঠিক আছে আমি ভাবে সংখ্যা জ্ঞান তোমালোক আজি শিকাম তোমালোকক মই নেউতা শিকাইছো গন্তি শিকাইছো 1 2 শিকাইছো আজি কিবা এটা তোমালোকৰ কাৰণে লৈ আহিছো ধুনীয়া ধুনীয়া চাইছা নে চাই পাইছা না পাইছা মই তোমালোকক 1 2 3 4 5 6 7 8 9 10 এইবোৰ পঢ়াইছিলো না তুমি পঢ়িছিলা না এক দুই পঢ়াইছিলো না লিখিবও দিছিলো পঢ়াইছিলো আজি এই ধুনীয়া ধুনীয়া বস্তু আনিছো তোমালোকৰ কাৰণে হয় নাই আজি মই ইয়াত বৰ্ডত মই লিখি দিম তোমালোকে ক'ব লাগিব বুঝা মই লিখি দিম তোমালোকে ক'ব লাগিব ক'ব পাৰিবানে সংখ্যাটো মই লিখি দিম বৰ্ডত তোমালোকে ক'ব পাৰিব লাগিব মই কিমান লিখিলো সবে চাবা দেই বোৰ্ড ফালে চাবা এইটো কিমান হয় এইটো কিমান হয় কবালে এতিয়া কিমান হয় কিমান হয় তুমি পাইছা না ঠিক আছে এতিয়া আকৌ লিখিম মই এইটো কিমান হয় কিমান হয় ঠিক বঢ়িয়া এইটো কিমান লিখিলে এতিয়া মই হলো খোৱা প্ৰাথমিক বিদ্যালয় আৰু কল্পত দেখুৱাই যায় জ্ঞানৰ পোহৰে জীৱন সজায় আমাৰ বিদ্যালয় গৌৰৱত যায় শিক্ষাৰ বাটত আগবাঢ়ো আমি মিত্ৰতা সমতা মমতাৰে
হাতে হাত ধৰি আশাৰ চাকিৰে জ্ঞানৰ পোহৰে আমাৰ বিদ্যালয় গৌৰৱমন্দিৰ হলৌখোৱা প্ৰাথমিক বিদ্যালয় আলোকৰ পথ দেখুৱাই যায় জ্ঞানৰ পোহৰে জীৱন সজায় আমাৰ বিদ্যালয় গৌৰৱৰ ঠাই গাঁৱৰ সকলো সোঁৱৰণি ধৰি নানা জাতি নানা ধৰ্ম সকলো মিতিৰি জীৱনৰ মূল কথাখিনি শিকি আমাৰ বিদ্যালয় গৌৰৱৰ থাকো মিলি জুলি হলৌখোৱা প্ৰাথমিক বিদ্যালয় আলোকৰ পথ দেখুৱাই যায় জ্ঞানৰ পোহৰে জীৱন সজায় আমাৰ বিদ্যালয় গৌৰৱৰ ঠাই নতুন জগতত হব মানৱতাৰ জয়গান জিলিকি থাকিব হলৌখোৱা শিক্ষাগুৰুক সেৱা জনাই সকলো খোজে খোজে আগুৱাই হলৌখোৱা প্ৰাথমিক বিদ্যালয় আলোকৰ পথ দেখুৱাই যায় জ্ঞানৰ পোহৰে জীৱন সজায় আমাৰ বিদ্যালয় গৌৰৱৰ ঠাই কুসংস্কাৰ অজ্ঞান এন্ধাৰ কৰি মহিমূৰ হলৌখোৱা প্ৰাথমিক বিদ্যালয় চিৰদিন তোমাৰ নামতো জ্বলিব সূৰ্যৰ পোহৰ হলৌখোৱা প্ৰাথমিক বিদ্যালয় আলোকৰ পথ দেখুৱাই যায় জ্ঞানৰ পোহৰে জীৱন সজায় আমাৰ বিদ্যালয় গৌৰৱ দাসজন সমল কেন্দ্ৰ আৰু টিপু সমল কেন্দ্ৰৰ সমল ব্যক্তিদ্বয় আৰু বিজয়লক্ষ্মী এমি স্কুলৰ আমাৰ ক্ৰমে শ্ৰীযুত চন্দন সাহু ছাৰ আৰু শ্ৰীযুত সন্দীপ সিং ৰাজপুত ছাৰ প্ৰমুখে আমাৰ দুয়োখন বিদ্যালয়ৰ প্ৰধানকে আদি কৰি সহশিক্ষক শিক্ষয়িত্ৰীদ্বয় আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল খন্তেক পিছতে আমি কুইজ প্ৰতিযোগিতাৰ খেল আৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু এই খেল পৰিচালনা কৰিব আমাৰ সাহু ছাৰ আৰু ৰাজপুত ছাৰে তেওঁক আমি এই খেল আৰম্ভ কৰাৰ আগতে আমাৰ বন্ধু বিদ্যালয় উদযাপন তৰফৰ পৰা সামান্য এটি উপহাৰ হিচাপে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ বিদ্যালয়ৰে শিক্ষয়িত্ৰী শ্ৰীমতী আৰতী তাঁতী তেওঁ চন্দন সাহু ছাৰক সম্বৰ্ধনা জনাব ইয়াৰ পিছতে আমাৰ শ্ৰীযুত সন্দীপ সিং ৰাজপুত ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ গীতালী বাইদেউ আৰু এতিয়া মই মাইক্ৰফোনটো আমাৰ সাহু ছাৰলৈ আগবঢ়াই দিছোঁ তেওঁ কুইজৰ খেল পৰিচালনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীক বুজাই দিব আৰু খেল আগবঢ়াই দিব ধন্যবাদ ৰূপাই চাহ বাগিচা 14 নং প্ৰাথমিক বিদ্যালয় আৰু হলৌখোৱা প্ৰাথমিক বিদ্যালয়ৰ যৌথ উদ্যোগত যি বন্ধু বিদ্যালয় উদযাপন কৰা হৈছে
এই উদযাপনৰ লগত সংগতি ৰাখি যিসকল শিক্ষাগুৰুসকলে এই উদযাপন দিৱসৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, দুয়োখন বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকললৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে বন্ধু বিদ্যালয়ৰ লগত সংগতি ৰাখি যি কুইজ প্ৰতিযোগিতা আয়োজন কৰিছে আৰু তাত সেই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিবৰ বাবে আমাক আপোনালোকে নিমন্ত্ৰণ জনাইছিল, তাৰ বাবেও আমি আপোনালোকক আমাৰ তৰফৰ পৰা ইংলিছ ৱৰ্ড গেমত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ এইগৰাকী ছাত্ৰী। তোমাৰ পৰিচয়টো দিবা। কোন ক্লাছ? হলৌখোৱা প্ৰাথমিক বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া তাঁতীয়ে ইংলিছ ৱৰ্ড গেমত ফাৰ্ষ্ট পজিশ্যন লাভ কৰিবলৈ সক্ষম হ'ল। তাইৰ কাৰণে হাত চাপৰি। ক্লাষ্টাৰৰ CRCC ছাৰ তথা এইখন বিদ্যালয়ৰ সহকৰ্মী শ্ৰীযুত দীপক শৰ্মা ছাৰক আমাৰ গীতাৰী বাইদেৱে সমৰ্থন জ্ঞাপন কৰিব। বিশেষকৈ শৰ্মা ছাৰৰ বিশেষ কাম থকাৰ পিছতো আমাৰ মাজত সময় দিয়াৰ বাবে তেওঁক অশেষ ধন্যবাদ দিছোঁ আৰু ৰাজহুৱাভাৱে আৰু 15 মিনিটমান সময় দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চলিব আৰু ইয়াৰ আগতে আমি ৰূপাই 14 নং প্ৰাথমিক বিদ্যালয়ৰ দ্বাৰা পৰিৱেশন কৰা ঝুমৰ নৃত্য আমি উপভোগ কৰিম আৰু লগে লগে আমাৰ প্ৰাইজ বিতৰণ হ'ব। এতিয়া ৰূপাই 14 নং প্ৰাথমিক বিদ্যালয়ৰ দ্বাৰা ঝুমৰ নৃত্য পৰিৱেশন কৰিবৰ বাবে অনুৰোধ কৰিম। ধন্যবাদ সভাপতি ছাৰক মঞ্চ পাৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বন্দনা কৰি সৰস্বতী মাধৱী বন্দনা করি সরস্বতী
Yeah.
আজি বন্ধু বিদ্যালয় কাৰ্যসূচী অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল। ইয়াতো বিভিন্ন খেল ধেমালি পাতিলোঁ। আজিৰ প্ৰগ্ৰামটোৰ ওপৰত আপোনাৰ কেনে লাগিল? ক'ব গ'লে বহুত ধুনীয়া লাগিছে, নতুন পৰিৱৰ্তন চাই পাইছোঁ। এই বন্ধু বিদ্যালয়ত মই চাব পাৰিলোঁ, যিটো বন্ধু বিদ্যালয় ট্ৰেইনিং প্ৰগ্ৰাম দিছে দুইখন স্কুল মিলি, ৰূপাই সদন প্ৰাথমিক বিদ্যালয় আৰু ভালখোৱা প্ৰাথমিক বিদ্যালয়ৰ মাজত যিটো বন্ধু বিদ্যালয় ট্ৰেইনিং প্ৰগ্ৰাম পাতিছে, ইয়াত আমি প্ৰথম প্ৰচেছ লৈছিলোঁ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। আমি এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সেইখন বিদ্যালয়ত গৈ পাঠদান কৰিব আৰু সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এখন বিদ্যালয়ত এদিন আহি পাঠদান কৰিব। আমি লৈছিলোঁ যে এইখন বিদ্যালয়ৰ শিক্ষক বা শিক্ষয়িত্ৰী এজনী সেইখন বিদ্যালয়ত গৈ পাঠদান কাৰ্যসূচী আগবঢ়াব আৰু সেইখন বিদ্যালয়ৰ এজন শিক্ষক বা শিক্ষয়িত্ৰী আমাৰ বিদ্যালয়ত আহি পাঠদানটো চলাই যাব। তো ইয়াৰ মাজত মই খুব ধুনীয়া ৰিলেশ্যন এটা পাইছোঁ। দেখিব পৰা গ'ল নতুন এজন শিক্ষক বা বাইদেউ আহিলে ল'ৰা ছোৱালী আনন্দিত হয়। নতুন এজন ছাৰ পালোঁ, নতুন এজন বাইদেউ পালোঁ, নতুন নতুন শিকিব পাৰে, তাৰ লগত মিলিব অলপ পাৰে আৰু মনৰ যিটো ভয়ভাৱ থাকে এইবোৰ আঁতৰে। আজি যিটো প্ৰগ্ৰাম হ'ল এই বন্ধু বিদ্যালয়ৰ, তো ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীৰ কি লাভ হ'ল, লাভালাভ হ'ল। যি খেল খোৱা হৈছিলে, ইয়াত কেইবাটাও খেল খোৱা হৈছিল, এক্টিভিটি খেল আছিলে, লগতে কুইজ আছিলে, চিত্ৰাংকন প্ৰতিযোগিতা আছিলে। তো ইয়াৰ পৰা কি লাভ হ'ল ছাৰ অকণমান মোক জনাব। প্ৰথমে আমিতো ক্ৰিকেট খেল হ'ল। ক্ৰিকেটত ল'ৰা ছোৱালীৰ মানে শাৰীৰিক বিকাশ হয় আৰু তেওঁলোকে কোনোবা এটা খেল খেলিলে তাৰ যিটো নিয়ম, সেই নিয়মৰ মাজত খেলিলে তেওঁৰ এটা শৃংখলাবদ্ধতাৰ তেওঁৰ এটা নিজে আপোনা আপুনি শিকি লয় আৰু জয়ী হ'লে যে কিবা এটা আনন্দ আছে সেইখিনি তেওঁলোকে উপভোগ কৰিব পাব। দ্বিতীয়তে আমাৰ কাবাডী আছে। কাবাডী অলপ কি খেল, ৰিক্সৰ খেল আছে, কিন্তু হ'লেও কাবাডী খেলত বৰ আনন্দ আছে। আৰু আমি আজি দেখিবলৈ পাইছোঁ তেওঁলোকৰ মানে দুয়োটা পাৰ্টিৰে মানে আনন্দ উপভোগ কৰি খেল ধেমালি কৰিলে শাৰীৰিক বিকাশ হয়, তেওঁলোকৰ মানসিকভাৱে শাৰীৰিকভাৱে বিকাশ হয়। যেনেকৈ কোনোবা এজন যদি আহিলে কাবাডীত, তো তেওঁক কেনেকৈ আমি মানে ঘেৰি কিনে ধৰি ৰাখিব পাৰিম, সেইখিনি তেওঁলোকৰ এটা মানসিকভাৱে তেওঁলোকে প্ৰস্তুত হয় আৰু তেতিয়া তেওঁলোকৰ মানসিক বিকাশ তেনেধৰণেই হয়। দ্বিতীয়তে আমাৰ কুইজ আছিলে, প্ৰশ্নবান কাৰ্যসূচীটোত বিভিন্ন শব্দ বিভিন্ন বিষয়ত তেওঁলোকে মানে অৱগত হয়। যদিবা কোনোবা নোৱাৰে, নেক্সট এজনে পাৰিলে, নেক্সট গ্ৰুপ এজনে পাৰিলে, তেতিয়া তেওঁ নজনাটো তেওঁ জানি লয় আৰু তাৰ পৰা নজনা কথা তেওঁলোকে জানি ইয়াৰ পৰা জ্ঞান আহৰণ কৰিব পাৰে। আকৌ আমি এটা খেল খেলাইছিলোঁ যিটো ইংৰাজী ৱৰ্ড গেম। সেই ৱৰ্ড গেমটো এটা এনেকুৱা খেল যিটো খেলত মানে খুব কম সময়ৰ ভিতৰত শব্দ এখন কেনেকৈ মানে ৱৰ্ড গেম হিচাপে আমাৰ যিটো মেগনেটিক যিটো বৰ্ড আছে, সেই মেগনেটিক বৰ্ডত মেগনেটিক লেটাৰবিলাক কেনেকৈ সজাব লাগিব, সেইখিনি কাৰ পিছত কোনটো হ'ব, শৃংখলাবদ্ধতা মানে শৃংখলা হিচাপে যে লগাই যাব লাগিব, সেই কথাটো তেওঁ বুজি পাব। আৰু তেনেকৈ মানে যিকোনো এটা ৱৰ্ড যেতিয়া ৱৰ্ড গেম হিচাপে হয়, তেতিয়া তেওঁলোকে এইটো মুখস্থ থাকিব যে আমি ধৰক এই বিউটিফুল লিখিম, কি আখৰ লাগিব, BEAUIT এনেকৈ FUL এনেকৈ লিখিব লাগিব। ঠিক তেনেকৈ মানে প্ৰতিটো ৱৰ্ডৰ স্পেলিংখিনি তেওঁলোকে আকৌ ভৱিষ্যতে চাবলৈ মানে চেষ্টা কৰিব। যিহেতু আজি এই গেমটো আমি আমাৰ ইয়াত প্ৰথম খেলাইছোঁ, তো সেই গেমৰ পৰা তেওঁলোকে মানে ভৱিষ্যতে যে এনেকুৱা এটা গেম আহিব পাৰে
সেই কথাটো চিন্তা কৰিব আৰু প্ৰত্যেকটো তেওঁলোকৰ পাঠদানৰ পাঠৰ ভিতৰত যিবিলাক ৱৰ্ড আছে সেই ৱৰ্ডখিনি ভালকৈ মুখস্থ কৰিবলৈ চেষ্টা কৰিব। তাৰ পৰা ল'ৰা ছোৱালী বহুত উপকৃত হ'ব। ছাৰ আপোনালোকে আজি কওক, আজি আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে যিটো বন্ধু বিদ্যালয় পাতিছে বা পাতিবলৈ আপোনালোকক দিছে, এই বন্ধু বিদ্যালয়ৰ আজি যিটো প্ৰগ্ৰেম আপোনালোকক কৰিব দিলে, ইয়াৰ পৰা আপোনালোকে কিমানখিনি লাভান্বিত হৈছে বাৰু সেইটো বিষয়ে অলপ জনাওক, বা কেনেকুৱা এইটো আমাৰ ষ্টুডেণ্টসকলৰ প্ৰভাৱ কেনেদৰে পেলাইছে সেইটো বিষয়ে অলপ জনাওক। যথেষ্ট এই লাভান্বিত হৈছে ছাত্ৰ ছাত্ৰীসকল, যিহেতু চৰকাৰে এই বন্ধু বিদ্যালয়ৰ যি কাৰ্যসূচী বিদ্যালয়ৰ লগত সংযোজিত কৰিলে, এইটো সঁচাকৈ আদৰণীয় আৰু প্ৰয়োজনীয় বুলি ভাবোঁ। আৰু যিহেতু এই অনুষ্ঠানৰ দ্বাৰা প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিকাশত মানে বহুতো সহায়ক হ'ব। আৰু দুইখন বিদ্যালয়ে যেতিয়া কোনোবা এখন বিদ্যালয়ত যদি কিবা এটা তেওঁ ভালকৈ আহৰণ কৰিব পৰা নাই, তেতিয়া এইখন বিদ্যালয়ৰ পৰা পাব। সেইখন বিদ্যালয়ৰ পৰা এইখন বিদ্যালয়ৰ মানে যিখিনি গেপিংখিনি, যিখিনি মানে তেওঁলোকে বঞ্চিত হৈ আছিলে, সেইখিনি বস্তু পোৱাত সহায়ক হ'ব। আৰু চৰকাৰে এটা বৰ ভাল পদক্ষেপ লৈছে, ইয়াৰ পৰা যথেষ্ট ছাত্ৰ ছাত্ৰী উপকৃত হ'ব, লগতে শিক্ষক শিক্ষয়িত্ৰীও ইয়াৰ পৰা উপকৃত হ'ব বুলি মই ভাবোঁ। ছাৰ আপুনি কওক ইয়াৰ বিষয়ে। এই বন্ধু বিদ্যালয় চৰকাৰে যিটো পাতিব দিছে, ইয়াৰ পৰা আমি নতুন নতুন এটা শিক্ষা পাইছোঁ। আৰু সেই যি শিক্ষা পাইছোঁ ইয়াৰ পৰা ল'ৰা ছোৱালী আনন্দিত হৈছে, লগতে অভিভাৱক যিটো জাগৃত হৈছে। মই ভাবোঁ যে বন্ধু বিদ্যালয় পাতি চৰকাৰে খুব এটা ভাল কাম। আমি মিত্ৰতা সমতা মমতাৰে হাতে হাত ধৰি আশাৰ সাথীৰে জ্ঞানৰ পোহৰে আমাৰ বিদ্যালয় গৌৰৱ মন্দিৰ হলেও কোৱা প্ৰাথমিক বিদ্যালয় আলোকৰ পথ দেখুৱাই যায়। জ্ঞানৰ পোহৰে জীৱন সজায়, আমাৰ বিদ্যালয় গৌৰৱৰ ঠাই। গাঁৱৰ সকলো সোঁৱৰণি ধৰি নানা জাতি নানা ধৰ্ম সকলো মিতিৰি জীৱনৰ মূল কথাখিনি শিকি আমাৰ বিদ্যালয় গৌৰৱৰ থাকো মিলি জুলি। হলেও কোৱা প্ৰাথমিক বিদ্যালয় আলোকৰ পথ দেখুৱাই যায়। জ্ঞানৰ পোহৰে জীৱন সজায়, আমাৰ বিদ্যালয় গৌৰৱৰ ঠাই।